হেল্ল' বাডিজ, ৱেলকাম টু মাই ছেশ্যন। আজি আমি ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ এই চেপ্টাৰটোৰ কেইটামান MCQ চাম। তো প্ৰথম MCQটো আমি চাওঁ কি হয়। এটা অট্টালিকাৰ উচ্চতা আৰু নিৰীক্ষণ স্থানৰ মাজৰ দূৰত্ব যদি 30% বৃদ্ধি কৰা হয় তেন্তে উঠন কোণৰ কিমান পৰিৱৰ্তন হ'ব। তো প্ৰশ্নটোত আমাক কৈছে যে এটা বিল্ডিং, এনেকুৱাকৈ এটা বিল্ডিং দিয়া আছে। তো বিল্ডিংটোৰ আৰু এটা নিৰীক্ষণ স্থান মানে ইয়াতে এটা মানুহ এটা আছে, নিৰীক্ষণ স্থানো ইয়াৰ পৰা চাই আছে। তো এই বিল্ডিংটো আৰু নিৰীক্ষণ স্থানৰ মাজৰ দূৰত্ব অৰ্থাৎ এইখিনি আৰু এই বিল্ডিংটোৰ উচ্চতা যদি আমি 30% বৃদ্ধি কৰি দিওঁ, প্ৰথমতে ইয়াত আছিল এনেকুৱা হৈ আছিল, যদি 30% বৃদ্ধি কৰি দিওঁ ইমান মানলৈকে যাব, আৰু ইটোৰো এই 30% ইমান মানলৈকে আহিব। যদি আমি এনেকুৱা কৰি দিওঁ তেতিয়া এই যি এংগল উঠন কোণ মানে এইটো কোণ হৈ যায়, সদায় ওপৰৰ ফালে উঠি গৈছে ন, তো সেইকাৰণে এইটো উঠন কোণ বুলি কয়। তো উঠন কোণটো কি চেঞ্জ হ'ব, তো ইয়াতেও 30% বঢ়োৱা গৈছে, ইয়াতেও 30% বঢ়োৱা গৈছে, সেইকাৰণে এইটো ছেম থাকিব। তো উঠন কোণৰ কোনো কি নহয়, চেঞ্জ নহয়। যদি এইটো যদি বঢ়োৱা গ'লহেঁতেন তেতিয়া উঠন কোণটো কমি গ'লহেঁতেন, কিন্তু দুয়োফালে সমানে বঢ়োৱা গৈছে কাৰণে উঠন কোণৰ একো চেঞ্জ নহয়, বা এইটো কোণৰো একো চেঞ্জ নহয়। তো ইয়াৰে কোনো পৰিৱৰ্তন নহয়, এনচাৰটো শুদ্ধ এনচাৰ হ'ব। আজি দ্বিতীয় কুৱেশ্যনটো আমি চাব ওলাইছোঁ। দ্বিতীয় কুৱেশ্যনটো কি দিয়া আছে যে যদি এটা টাৱাৰৰ উচ্চতা 6 মিটাৰ হয় আৰু ইয়াৰ ছাটোৰ দূৰত্ব 2√3 মিটাৰ হয় তেন্তে ইয়াৰ উঠন কোণ কিমান হ'ব। তো ছেম কুৱেশ্যন, ইয়াতে আমাক টাৱাৰ এটা দিয়া আছে 6 মিটাৰৰ। তো টাৱাৰটোৰ যিটো ছাঁ, এইটো টাৱাৰটোৰ ছাটোৰ দূৰত্ব আমাক কিমান দিয়া আছে, 2√3 মিটাৰ। তো এতিয়া আমাক ইয়াৰ এলিভেশ্যন এংগল অৰ্থাৎ উঠন কোণ এইটো উলিয়াব দিছে, উঠন কোণটো। তো আমি জানো এইটো 90 ডিগ্ৰী, এইটো থিতা বুলি ধৰি লৈছোঁ আমি। ধৰি লোৱাৰ লগ এতিয়া আমি চাম টেন থিতা ইকুৱেলটো আমাক দিয়া আছে, কি দিয়া আছে, এইটো উচ্চতা দিয়া আছে আৰু ভূমি দিয়া আছে। এই কোণটোৰ সাপেক্ষে ভূমি কোণটো হ'ব এইটো, আৰু উচ্চতা হ'ব কোণটো পোনে আছে এইটো। তো আমাক টেন থিতা আমি পাইছিলোঁ কি P/B অৰ্থাৎ উচ্চতা বাই ভূমি। তো উচ্চতা আমাক কিমান দিয়া আছে 6 আৰু ভূমি কিমান দিয়া আছে। তো এইখিনি আমি যদি কেলকুলেশ্যন কৰোঁ, 2ৰে 3 কেইবাৰ 6ক কেইবাৰ যাব, 3বাৰ যাব। ওপৰত 3 থাকিল, তলত √3 থাকিব। আকৌ ওপৰত 3টোক আমি √3 × √3 এনেকৈ লিখিব পাৰোঁ, আৰু তলত √3 থাকিল। তো √3 কেঞ্চেল গ'ল, বাকী ওপৰত কি থাকিল √3। তো টেন থিতা ইকুৱেলটো আমি পালোঁ √3। তো √3 মানে আমি কিমান লিখিব পাৰোঁ, √3 মানে লিখিব পাৰোঁ 10 60 ডিগ্ৰী। তো এটাকে থিতা কিমান ওলাব, থিতা ওলাব 60 ডিগ্ৰী। বুজি পাইছানে। তো থিতা 60 ডিগ্ৰী, থিতা 60 ডিগ্ৰী হ'লেহে এই দুটা সমান হ'ব। তো সেয়ে থিতা 60 ডিগ্ৰী হ'ল। থিতা 60 ডিগ্ৰী হোৱা মানে আমি উঠন কোণ কিমান পালোঁ, 60 ডিগ্ৰী পালোঁ। এইটো এনচাৰ। আই হোপ তোমালোকে এইটো বুজি পাইছে, একদম চিম্পুল আছিল। 3 নম্বৰ কুৱেশ্যনটো আমি চাইছোঁ যে কি দিয়া আছে, নিৰীক্ষণ ৰেখা আৰু অনুভূমিক ৰেখাৰ মাজৰ কোণটোক কি কোণ বুলি জনা যায়। তো তোমালোকে এই নিৰীক্ষণ ৰেখা আৰু অনুভূমিক ৰেখা এই দুটা কি বস্তু এইটো তোমালোকে নাজানো। তো মই ছাইডত এটা ছবি এটা আঁকি দিছোঁ, এইটোৰ পৰা মই বুজাই দিম। এই যিডাল আছে ৰেখা, এইডালক কয় নিৰীক্ষণ ৰেখা, আৰু এইটোক কয় অনুভূমিক ৰেখা, আৰু এইডাল উচ্চতা। এইডালৰ সমান্তৰালভাৱে যদি আমি ইয়াত এটা এনেকৈ এডাল ৰেখা আঁকি দিওঁ, এইডালকো আমি অনুভূমিক ৰেখা বুলি কওঁ, কাৰণ এইডাল আৰু এইডাল কি হ'ব, ছেম হ'ব, আৰু এইটো সমানকৈ যদি আমি আঁকি দিওঁ। তো এই যিডাল নিৰীক্ষণ ৰেখা আৰু এই অনুভূমিক ৰেখাডালকো আমি ইয়াতো অনুভূমিক ৰেখাটো দিলোঁ। তো এই কোণটোক আমি কি বুলি কওঁ, সদায় পতন কোণ বুলি কওঁ। বুজি পাইছানে, পতন কোণ। তো এই পতন কোণটোকে আমি নিৰীক্ষণ ৰেখা আৰু অনুভূমিক ৰেখা যেতিয়া লগ কৰি দিওঁ তেতিয়া আমি পতন কোণটো পাওঁ। তো বহুতে এইটো উঠন কোণ বুলি ভাবিব পাৰে, তো সেইটো নহয়। নিৰীক্ষণ ৰেখা আৰু অনুভূমিক সমতা এইটো অনুভূমিক ৰেখা নহয়, এতিয়া অনুভূমিক ৰেখা, কিন্তু এইটো অনুভূমিক সমতা। অনুভূমিক সমতাৰ মাজৰ যিটো কোণ, সেই কোণটোকে আমি কি বুলি কওঁ, পতন কোণ বুলি কওঁ। তো মই তোমালোকৰ কিতাপত আছে এইটো বুজাই দিছোঁ। এইটোক কয় নিৰীক্ষণ ৰেখা, আৰু ইয়াৰ যিটো
এই উচ্চতাৰ পোনাক পোনে যিডাল আছে ইয়াৰ সমান্তৰালভাৱে সেইটো কি বুলি কয় অনুভূমিক ক্ষমতা বুলি কয় অনুভূমিক ক্ষমতাটো সদায় যিটো ভূমি আছে ভূমিৰ সমান্তৰাল হয় তো অনুভূমিক ক্ষমতা আৰু ভূমি এইটো দুইটা সমান্তৰাল হয় বুজি পাইছানে এইটোক অনুভূমিক ৰেখা বুলি নকয় বাৰু এইটোৱে অনুভূমিক ৰেখা কিন্তু এইডালক কি বুলি কয় ভূমি বুলি কয় তো এইটো এনেকৈ হেৰি কৰি দিয়া বুজি পাইছানে তো এইটো অনুভূমিক ক্ষমতা আৰু যিডাল নিৰীক্ষণ ৰেখা এই দুডালৰ মাজৰ কোণটোক কি বুলি কয় সদায় পতন কোণ বুলি কয় তো নিৰীক্ষণ ৰেখা আৰু অনুভূমিক ৰেখা কোণটো তোমালোকে আই হোপ বুজি পাইছা যে অনুভূমিক ৰেখা সদায় কি হয় ভূমিডালৰ সমান্তৰালভাৱে হয় আৰু সেই ভূমিৰ সমান্তৰালভাৱে থকা সেইডালক অনুভূমিক ক্ষমতা বুলি কয় আৰু সেইডাল আৰু এই যি নিৰীক্ষণ ৰেখা এইডালৰ মাজৰ কোণটোক কি বুলি কয় পতন কোণ বুলি কয় তো ইয়াৰ এনচাৰটো হ'ব পতন কোণ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ আমাক কি দিয়া আছে যে যদি এটা সূতাৰ ছাঁটোৰ দৈৰ্ঘ্য বৃদ্ধি পায় তেন্তে উঠন কোণৰ মান কিমান হ'ব তো আমাক এনেকুৱাকৈ এটা দি দিছে সূতা এটা তো সূতাটোৰ যদি ছাঁ অৰ্থাৎ সূতাটোৰ ছাঁ এইটো ফালে পৰিব এই ছাঁটোৰ মান যদি আমি বৃদ্ধি কৰি দিওঁ প্ৰথমতে এইটো হৈছিল থিতা যদি ইয়াক আমি এনেকৈ দীঘল কৰি দিওঁ বা বৃদ্ধি কৰি দিওঁ দৈৰ্ঘ্যটো তেতিয়া ইয়াৰ যিটো উঠন কোণ অৰ্থাৎ এই কোণটো কমিব নে বাঢ়িব সেইটো সুধিছে তো যেতিয়াই আমি ছাঁ বঢ়াই দিয়াৰ লগে লগে এই কোণটো কি হৈ যাব সৰু হৈ যাব তো অৰ্থাৎ থিতা এইটো যদি থিতা আছিল এইটো থিতাৰ পৰা কমি যাব মুঠতে থিতাতকৈ কমি যাব তো কি হ'ব যেতিয়া ভূমিৰ দিশটো কি হৈ যায় বাঢ়ি যায় তেতিয়াহ'লে আৰু বেলেগ বাকীবিলাক সমানে থাকে এইটোও সমানে আছে আৰু এইটোও সমানে আছে এইটো বৃদ্ধি হ'ব কিন্তু এই উচ্চতাটো যদি সমানে থাকে তেতিয়া উঠন কোণটো কি হৈ যায় সদায় কমি যায় তো এনচাৰ কমি যোৱা হ'ব আই হোপ তোমালোকে এইটো বুজি পাইছা পিছৰ কুৱেশ্যনটো আমাক কি দিয়া আছে যে এটা টাৱাৰৰ উচ্চতা আৰু ইয়াৰ ছাঁটোৰ দৈৰ্ঘ্যৰ অনুপাত 3:1 হয় তেন্তে ইয়াৰ উঠন কোণ কিমান হ'ব তো আমাক এটা টাৱাৰ দি দিছে এনেকুৱা টাৱাৰটোৰ যিটো ছাঁ আছে সেই ছাঁটোৰ দৈৰ্ঘ্য আমাৰ দুইটাৰে দৈৰ্ঘ্যৰ অনুপাতটো আমাক দি দিছে তো এতিয়া আমি উঠন কোণ ওলাব লাগে অৰ্থাৎ এই কোণটো আমি ওলাব লাগে তো ধৰা হ'ল এইটো এ এইটো বি আৰু এইটো চি তো এ বি ধৰা হ'ল দেই এইটো এ বি টোটেলটো কিমান উঠন কোণ টাৱাৰৰ উচ্চতা আৰু হেৰি হ'লে এইটো হ'ব 3x আৰু এইটো 1x ডাইৰেক্ট আমি হেৰিটো লিখিব নোৱাৰোঁ তাৰমানে অনুপাতটোত ডাইৰেক্ট আমি ধৰিব নোৱাৰোঁ কাৰণ অনুপাতটো একদম সৰু ফৰ্মতো থাকিব পাৰোঁ একদম সৰু আকাৰত থাকিব তো সেইকাৰণে আমি এক্স এটা ধৰিলোঁ এ বি ইকুৱেল টু √3x এ বি মানে উচ্চতা আৰু যিটো ছাঁটোৰ দৈৰ্ঘ্য প্ৰথমতে টাৱাৰ উচ্চতাটো আছে তো √3টো টাৱাৰ উচ্চতা হ'ব তো ছাঁটোৰ দৈৰ্ঘ্য পিছত আছে তো সেইকাৰণে ছাঁটোৰ দৈৰ্ঘ্য 1x হ'ব তো ছাঁটোৰ দৈৰ্ঘ্য মানে এইখিনি হ'ব ভূমিটো যিটো বি চি এইটো এতিয়া টাৱাৰটোৰ ছাঁ এনেকৈ পৰিব ন তো ছাঁ পৰিলে এইটো হ'ব ছাঁ তো বি চি ইকুৱেল টু হ'ব কিমান হ'ব 1x ধৰি ল'লোঁ তো এতিয়া আমি ইয়াতে উচ্চতা পাইছোঁ ভূমি পাইছোঁ তো টেন থিটা মানে আমি কি পাইছিলোঁ টেন থিটা উচ্চতা বাই ভূমি পি বাই বি পাইছিলোঁ তো পি কিমান পালোঁ আমি ইয়াত উচ্চতা পি মানে উচ্চতা কিমান পালোঁ আমি √3x আৰু ভূমি কিমান পালোঁ 1x তো x কেঞ্চেল গ'ল যোৱাৰ লগে লগে কি থাকিল √3 থাকিল 1টো তলত দিয়া নিদিয়া একে কথা তো √3 মানে আমি কিমান লিখিব পাৰোঁ √3 মানে আমি লিখিব পাৰোঁ যে 1060 ডিগ্ৰী আৰু এইটো টেন থিটাটো ইফালে থাকিলে টেন থিটা তো এটাকে থিটাৰ মান 60 ডিগ্ৰী হ'লে টেন থিটা আৰু 1060 ডিগ্ৰী সমান হ'ব তো থিটা কিমান পাম আমি এটাকে 60 ডিগ্ৰী তো কোনটো এনচাৰ হ'ব এইটো এনচাৰ সত্য হ'ব বুজিছা যেতিয়া অনুপাতৰ অংক আহে এনেকৈ কৰিব আৰু যদি MCQ হয় তেতিয়া তোমালোকে এইবিলাক ধৰি কৰি থাকিব নালাগে চিধা অনুপাতটো এনেকৈ কৰি কেনে অনুপাতটোৱে দিয়া কৰি কেনে কৰি ল'ব বুজি পাইছানে যদি এইটো ডাঙৰ 2 নম্বৰ 3 নম্বৰ কুৱেশ্যনত আহে তেতিয়াহ'লে তুমি এনেকৈ ধৰি কৰিব লাগিব বুজি পাইছানে আৰু বহুতে ভাবিব পাৰে যে টেন থিটাটো মই কিয় ল'লোঁ কাৰণ টেন থিটাটোত যিটো সূত্ৰ টেন থিটাৰ সূত্ৰটোত আমি উচ্চতা আৰু ভূমি এই দুটা পাওঁ চাইন থিটাত তুমি কি পাবা চাইন থিটা ইকুৱেল টু p/h তাতে উচ্চতাটো আৰু লগতে এইচটো এইডালক কয় যিটো নিৰীক্ষণ ৰেখা আছে কিন্তু আমাক এইচ দিয়াই নাই তো যিটোত আমি যি দুটা বস্তু দিয়া আছে সেই দুটা যিটোত এপ্লাই হয় সেইটো আমি ইউজ কৰিলে ইজিলি এনচাৰটো পাই যাম তো সেইটো কাৰণত টেন থিটাটো ল'লোঁ যদি আমাক
√3x √3 আৰু এইটোৰ যদি আমাক এই ৰেখাডালৰ যদি আমাক অনুপাতটো দিয়া থাকিলে তেতিয়া আমি কি ল'লো হয় সাইন থিটা ল'লো হয় সাইন থিটা বা কস থিটা যিকোনো এটা ল'লো কস থিটা কেতিয়া ল'লো হয় যদি আমাক ভূমি দিয়া থাকিল হয় আৰু এইডাল দিয়া থাকিলেহেঁতেন তেতিয়া আমি কস থিটা ল'লো হয় তো যি দুটা বস্তু দিয়া থাকে সেই দুটা যোনটো ত্ৰিকোণমিতি অনুপাতত খাটে সেইটোতে আমি ব্যৱহাৰ কৰিলোঁ তো অলপমান মাথা মাৰিলে হ'ল এইখিনি তোমালোকে পাই যাবা পিছৰ কুৱেশ্যনটো আমাক কি দিয়া আছে যে এডাল গছৰ উচ্চতা আৰু ছাটোৰ দৈৰ্ঘ্য যদি সমান হয় তেন্তে ইয়াৰ উঠন কোণ কিমান হ'ব তো মই বেছিভাগ কুৱেশ্যনতে ছা শব্দটো ব্যৱহাৰ কৰিছোঁ ছা মানে হ'ল যিটো উচ্চতা থাকে সেই উচ্চতাটোৰ যিটো ছা হ'ব অৰ্থাৎ এইটো ভূমি এই ভূমিডালকে কি বুলি মই ছা বুলি কৈছোঁ কাৰণ ছা মানে কি এইটোৰ আল্টিমেটলি এইটো যদি থিয় হৈ থাকে তো থিয়ৰ এইটো অপজিট ফালে এইটো ছায়ে হৈ যাব বুজি পাইছানে ইয়াৰ এইটো ছা পৰি থাকিব ইয়াত তো সেইটো কাৰণে যিটো ছা বুলি মই ইউজ কৰিছোঁ তো বহুতে কনফিউজ নাখাবা ছা মানে হ'ল যিটো ভূমি তো এইটো কুৱেশ্যনলৈ আমি আহোঁ এতিয়া কি কৈছে যে এডাল গছ এইটো গছৰ উচ্চতা আৰু ইয়াৰ যিটো ভূমি এই ভূমিটো এই গছৰ উচ্চতাটো আৰু ইয়াৰ ভূমিটো কি সমান সমান অৰ্থাৎ এইটো যদি 1 ধৰোঁ অৰ্থাৎ এইটো 1 আৰু এইটো যদি 2 ধৰোঁ এইটো 2 হ'ব এতিয়া আমি ধৰা হ'ল যে এইটো এ বি চি বুলি দিলোঁ তো উচ্চতাটো আমি ধৰা হ'ল এক্স আৰু ভূমিও আমি ধৰা হ'ল এক্স বুজিছা তো আমাক এইডাল দিয়া নাই তো এইডাল দিয়া নাই আৰু এইডালো দৰকাৰো নাই আমাক তো সেইটো কাৰণত আমি এতিয়া কুৱেশ্যনটো কৰোঁ যে টেন থিটাত আমি কি পাওঁ যে পি বাই বি মানে উচ্চতা বাই ভূমি উচ্চতা আমাক কিমান দিয়া আছে এক্স বুলি ধৰি লৈছিলোঁ আৰু ভূমিও কিমান দিয়া আছে এক্স তো এক্স আৰু ওপৰতো এক্স দুইটা এক্স কেঞ্চেল গ'ল যোৱাৰ লগে লগে কি থাকিল 1 থাকিল কাৰণ যিকোনো একে ছেম সংখ্যাক যদি ছেম সংখ্যাৰে হৰণ কৰোঁ আমি 1 পাওঁ তো টেন থিটা ইকুৱেল টু 1 পালোঁ তো টেন থিটা 1ৰ মান আমি কেতিয়া পাওঁ যেতিয়া 1045 ডিগ্ৰী হ'লে 1045 ডিগ্ৰীৰ মান আমি 1 পাওঁ তো 1 মানে আমি 1045 ডিগ্ৰী লিখিব পাৰোঁ তো থিটাৰ মান 45 ডিগ্ৰী হ'লে টেন থিটা 1045 ডিগ্ৰী সমান হ'ব তো এটাকে থিটা কিমান হ'ব 45 ডিগ্ৰী তো যেতিয়া এই উঠন কোণটো 45 ডিগ্ৰী হ'ব তেতিয়াই ইয়াৰ উচ্চতা আৰু ভূমিৰ মান কি হ'ব যদি এনেকৈ সোধে যায় কুৱেশ্যনত সমকোণী ত্ৰিভুজ এটাৰ উচ্চতা আৰু ভূমি কেতিয়া কিমান ডিগ্ৰী উঠন কোণ হ'লে সমান হ'ব তো 45 ডিগ্ৰী অৰ্থাৎ এইটো 45 ডিগ্ৰী কোণ হ'ব এইটো 45 ডিগ্ৰী কোণ হ'ব কাৰণ এইটো 90 ডিগ্ৰী কোণ অলৰেডি আছে তো থিটা 45 ডিগ্ৰী হ'লে ইয়াৰ উচ্চতা আৰু ভূমি সমান সমান হ'ব তো আজিৰ কাৰণে বাছ এইখিনিয়ে এই চেপ্টাৰটোৰ পৰা MCQ বেছি নাহে তেওঁ মই যিকেইটা দিছোঁ তাৰে 100% কমন পৰিবই তোমালোকৰ মেট্ৰিকত তো তোমালোকে এইখিনি ভালদৰে ছামাৰাইজ কৰি ল'বা আৰু পাৰিলে আৰু কেইটামান MCQ চাবা ময়ো বাৰু ছেশ্যনত আৰু এটা কভাৰ কৰিব চাম ধন্যবাদ